হাই ফ্ৰেণ্ড, আপোনালোকে প্ৰথমতে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব আৰু তাত চাৰ্চ কৰিব PM কিষাণ বুলি। মই ইয়াত PM কিষাণ বুলি চাৰ্চ কৰি দিম। তাৰপিছত আপোনালোকে ইয়াত প্ৰথমতে দেখিব প্ৰথম ৱেবছাইটটো PM কিষাণ। আপোনালোকে সেই ৱেবছাইটটোত ক্লিক কৰিব। তাৰপিছত ৱেবছাইটটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৱেবছাইটটো এনেকুৱা ধৰণে লগইন হ'ব। আপোনালোকে ইয়াত তল পিনে গেলি দেখিব যে ইয়াত বহুতকেইটা অপশ্যন দেখিছে আপোনালোকে ফাৰ্মাৰ কৰ্নাৰত। তাত আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছ যে আছে আপোনালোকে তাত যাব লাগিব। তাত যোৱাৰ পিছত আপোনালোকৰ ইয়াত আধাৰ নম্বৰ, একাউণ্ট নম্বৰ আৰু মোবাইল নম্বৰ। মই ইয়াত একাউণ্ট নম্বৰেৰে চাম, আপোনালোকে ইয়াত আধাৰ নম্বৰেৰেও চাব পাৰে আৰু মোবাইল নম্বৰেৰেও চাব পাৰে। চ' মই ইয়াত মোৰ একাউণ্ট নম্বৰটো টাইপ কৰি দি আছোঁ। আপোনালোকৰ যোন বেংকৰ একাউণ্ট আছে সেই বেংকৰ একাউণ্ট নম্বৰটো ইয়াত টাইপ কৰি দিব। মই ইয়াত মোৰ একাউণ্ট নম্বৰটো ইয়াত টাইপ কৰি আছোঁ। আপোনালোকৰ যোন বেংকৰ হয় তাত আপোনালোকে ইয়াত একাউণ্ট নম্বৰটো টাইপ কৰি দিব। আৰু টাইপ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত কাষতে দেখিছে গেট ডাটা। আপোনালোকে তাত আপোনালোকৰ একাউণ্ট নম্বৰটো ফিল আপ কৰাৰ পিছত সেই গেট ডাটাত ক্লিক কৰিব। মই ইয়াত ক্লিক কৰি দিছোঁ। এইখন সম্পূৰ্ণ লিষ্টখন ওলাইছে আপোনালোকে কিমান পইচা পাইছে। মই ইয়াত তলত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকৰ ইয়াত ষ্টেটাছ ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট আপোনালোকৰ এনেকুৱাই হ'ব পাৰে, কিন্তু বৰ্তমান পইচাটো সোমাই দিয়া হৈছে। এটা 6 নম্বৰ ইনষ্টলমেণ্ট হয়। আপোনালোকে যদি PM কিষাণৰ পায় আপোনালোকে চাব পাৰে।